জীৱনত দুখে নুগুচি হৈছে বাৰিষাৰ বৰষুণ কি ঘণ্টা কৰিব লাগি কিনিছিলো এখন কি হ'ব অ' টিঙা কি হ'লে তোৰ বহুত দুখত আছে আকা শুনছোঁ শুন কি হৈছে কওঁ আহ পেলা কৈ আহ এ ভাই কিনো কবি ভাই তইনো কি শুনবি জীৱনৰ ব্যথা বেয়া নকওঁ যদি হ'ব দিবা দিন নুশুনো যায় নুশুনো তোৰ দুখ হৈছে মই বুজি পাইছোঁ তই কি ক'ম কেনেকৈ ক'ম নাগে যা তই যা আবাৰ পিতা যা হাত যা নুশুনি তোৰ কথা শুনি এই ঠাণ্ডা বতৰত মোৰ মাথাটো গৰম কৰিব শুনে ভাই ভাই কেনে কৰা নাই শুনবে আজি তই শুনবে লাগিব মোৰ কথা তই সুধিয়া নাই মই শুনবে লাগিব গাৰ্লফ্ৰেণ্ডে এৰিলে মোক সামান্য কথা এটাৰ কাৰণে তাই মোক এৰিলে তাই ইমান ভাল পাইছিলোঁ ইমান মৰম কৰে তাইক মই গোহানি পুজো দি উঠিছিলোঁ কিন্তু তাই মোক এটা সামান্য কথাত থাকি মোক তাই আজি ব্ৰেকআপ দি দিলে কথাটো শুনিলি তই কান্দি দিবি মই ক'লো মোৰ মাথাটো বেয়া হৈ আছে এতিয়ানো সেই মুঠ খাব যাব উঠিলোঁ মাথা একদম কাম নকৰা হৈ আছে কি কৰিম কিন্তু সামান্য কথা কি সামান্য কথা জানে তাই আজি মোক জাষ্ট কথা এটা কৈছি ৰাতিপুৱা যে তুমি ভাতৰ লগত পানী খাব নোৱাৰা কিন্তু পানী কেনেকৈ খাব নোৱাৰে গলত বদছে মই পানী খালোঁ সেই পানী খোৱাৰ কাৰণে মোক তাই ব্ৰেকআপ দিলে আজি কি কৰিবি ভাই কি কৰিবি তোৰ প্ৰেমো জ্বালা হৈছে মোৰ গাৰ্লফ্ৰেণ্ডক চাওঁ না মই যি কওঁ তাকে শুনে উহলত টাইমতো মোক সুধি হেৰি কৰে আঘাত টাইমতো মোক সোধায় বোলে বাবু মই আগবা যাব পাৰিম নে সেনেকৈ সুধি কিনে যায় আৰু তই কি প্ৰেমৰ কাৰণে ইমান মাথা মাৰি আছা আৰু মোৰ গাৰ্লফ্ৰেণ্ডক চাওঁ না মোৰ গাৰ্লফ্ৰেণ্ড নহয় মোৰ ৱাইফ তই কথাবিলাক বুজি নাপায় এইবিলাক প্ৰেমত এনেই পঢ়লি নহ'ব নহয় হয় নেকি লেভেলটো দিলি আৰু ইমানে তোৰ কথা শুনে দে ফোন মাৰছোঁ ফোন ল'ব দে নাই আজি মই শুনিমে তই ফোন মাৰ তাৰমানে মই এতিয়া ফোন কৰি তোক প্ৰমাণ দিব লাগিব তই প্ৰমাণ নলৈ তই নামানা হা তোৰ চকুৰ আগত মই ফোন কৰিম চাবি মোৰ গাৰ্লফ্ৰেণ্ডে মোক কিমান ভাল পায় কিমান মৰম কৰে চাই ৰ ফোন কৰি দিছোঁ হেল্ল' অ' জান কি কৰি আছা মোৰ বাবুটো কি কৰি আছা কৈছোঁ তেনেকৈ ফোন মাৰিলি নহ'ব নহয় পচা লাউড স্পীকাৰত দি না তেতিয়া প্ৰমাণ পাম নহয় তোক কিমান ভাল পায় লাউড স্পীকাৰত দি তই কি তাৰমানে লাউড স্পীকাৰ য'ত লাউড স্পীকাৰত শুনবি না কচোন অঁ ন কি কৰি আছা মোৰ জানটো কৈছোঁ কওঁ কি কৰি আছা আহিব মোৰ গুণটো কওঁ মই হাগিব আহিছোঁ মোৰ বাবুটো লাভ ইউ হাগবা গৈছা একো নাই কিন্তু এতিয়া নেকি হাগলি ৰাতিপুৱা হাগা নাছিলি হাগাত টাইমতে পাৰ্মিশ্যন লাগিব নেকি তোৰ নাই হাগে কথা পাতিব পাৰি কি কেন হেৰি বুলি কওঁ পাৰি দিয়ক মানে গদলক লৈ কামেৰি থাকা হাগবা নাজানেকে শান্তি মতে হাত মানে হাগ পাৰি ফোন থওঁ কোবাই মাৰিম বুলি কৈছোঁ তোক মই ফোন থওঁ ৰিলেশ্যনত আহাৰ পৰা শান্তি নোহোৱা কৰি দিছে জীৱন তোৰ হাগবা শান্তি নাদা মুঠবা শান্তি নাদা তোৰ লগত থকাটোৱে ভুল ব্ৰেকআপ লাগে মোক ব্ৰেকআপ তোৰ লগত থাকি কিনে মোৰ জীৱনটো বৰবাদ কৰিব নোৱাৰে ব্ৰেকআপ লাগে হ'ব দে তুমি ধুনীয়াকৈ হাগা পাৰিছোঁ ফোন থওঁ সন্মানেই নাই জীৱনটো কেনে পালি এতিয়া কৈছিলোঁ নে একলাই বিশ্বাস কৰি লাভ নাই বুলি হা কেনে পাইছে এতিয়া তোৰ বোলে আকৌ চব কথা শুনে আজি কেনেকৈ ক'লা তোক কিহৰ কাৰণে ক'লা নাই এনে কৈছে তাই এনেকৈ মোক নকয় নহয় তাই মোক বহুত মৰম কৰে বহুত ভাল পায় আজি ঘৰত খং উঠছে কিজানে কাৰোবাৰ বদি সেইকাৰণে এনেকৈ কৈছে নহ'লে তাই মোক এনেকৈ নকয় নহয় এই ভাই তই যিমানে যি নাটক নকৰাকে এই নাটকখন থাকবোৱে বুজিছানে এই নাটকখন সদায় থাকিব শুনছা মোক কৈ লাভ নাই বাপা তই কেইদিনো প্ৰেমত পইচা তোৰ আজি 1 বছৰো হোৱা নাই মোৰ আজি 5 বছৰ প্ৰেমত পৰি কিনে এই গতি শুনছা আৰু তই মোক কি ক'বা তই যোনখন স্কুলত পঢ়িছিলি না প্ৰিন্সিপালে মোক তাৰ পৰাই টিউশ্যন লৈ গৈছিল বৰে মাৰো বেয়া মোৰ আগত তই কোনদিনা চলিহে তই হা দুখ হৈছে মাল খাব যোৱা ব'ল তই ভুল বুজিছ মোক এনেকুৱা নকৰা ভাই তোক মই কি কওঁ মোৰো সেই একেই নখা তোৰো সেই গাৰ্লফ্ৰেণ্ডে নামানে মোৰো সেই গাৰ্লফ্ৰেণ্ডে নামানে কিন্তু কি কৰিবি কেইটামান সৎস লগ আছে সিহঁতৰ আগততো লেভেলটো দিবই লাগিব গাৰ্লফ্ৰেণ্ডটোৰ কাৰণ সিহঁতেও আমাৰ আগত লেভেল দিয়ে কিছুমান এনেকুৱা লেভেল দিয়ে কি সিহঁতৰ গাৰ্লফ্ৰেণ্ডে চব কোনে চব বড় চব হেৰি কৰে সিহঁতেও থৈ দিওঁ ময়ো তোৰ আগত লেভেলটো মাৰিলোঁ কিন্তু কি হ'ল মোৰ লেভেলটো কি কৰিবি এতিয়া এই গাড়ীখনো বেয়া হৈছে এতিয়া কি কৰা যায় হা মুঠ খাবাই যাওঁ যি হৈছে মলা খাব যাওঁ থাক গাড়ী এটাই থাক এইগিলাখান দুখ কৰি কিনে একো লাভ নাই ব'ল যাওঁ ব'ল ময়ো যাম যো একেলগে খাম যো